নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি আগৰ ভিডিঅ'ত ক্লাছ 10ৰ দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰ পাঠটোৰ অনুশীলনী 3.2 ডিসকাস কৰি আছিলোঁ তাৰে মই আজি ভিডিঅ'টোত কোৱেশ্চন নাম্বাৰ 7 টো ডিসকাস কৰিম ইয়াত দিছে যে x - y + 1 = 0 আৰু 3x + 2y - 12 = 0 সমীকৰণ দুটাৰ লেখ অংকন কৰা দুটা ইকুৱেশ্যন দিছে লেখ অংকন কৰিব লাগে এই ৰেখা দুটাই বা লেখ দুডালে x অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক উলিয়াবলৈ কৈছে লগতে ত্ৰিভুজীয় ক্ষেত্ৰটো প্ৰসাৰিত কৰিবলৈ কৈছে যেটো ত্ৰিভুজ তাৰমানে x অক্ষৰ লগত এই লেখ দুডালে গঠন কৰিব কৈয়ে দিছে x অক্ষৰ লগত গঠন কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটা বুলি গতিকে ত্ৰিভুজ যেটো গঠন হ'ব হেতু ৰং মানে চিন দি দিবলৈ কৈছে আমি প্ৰসাৰিত কৰিবলৈ কৈছে এটা এই মানে question to কেনেকৈ solve কৰিম first of all মই এই question টো solve কৰিম solve মানে কি x = বা y = উলিয়াই পেলাই কেটামান পইণ্ট উলিয়াম এই question টো মই x বা y কিবাটা উলিয়াই কেটামান পইণ্ট উলিয়াম সেই পইণ্ট গিটা গ্ৰাফত বহাম বহালে আমি লেখ পাম এতিয়া চাওচোন আহা কেনেকৈ কৰিম অংকটো এয়া দেখিছা মই কোৱা ধৰণে দুইটা ইকুৱেশ্যন ভাগে ভাগে সলভ কৰি প্ৰথম ইকুৱেশ্যনৰ পৰা মই x2 উলিয়ালো সেকেন্ড ইকুৱেশ্যনৰ পৰা x2 উলিয়ালো এটো কোনো কথা নহয় যে অকল x2 হে উলিয়াব লাগিব বা যি কি নহওক x = y - 1 প্ৰথম ইকুৱেশ্যনটোৰ পৰা পালো সেকেন্ড ইকুৱেশ্যনটোত পালো x = 12 - 2y / 3 দুইটা ইকুৱেশ্যনত মই y ৰ ভ্যালু কেটামান বহাই দিলো ফাৰ্স্ট ইকুৱেশ্যনত বহাইছো y ৰ ভ্যালু 4 তেতিয়া x ৰ ভ্যালু 3 পাইছো আকৌ বহাইছো 5 তেতিয়া x ৰ ভ্যালু 4 বহাইছো পাইছো সেকেন্ড ইকুৱেশ্যনত y ৰ ভ্যালু 0 বহালত x ৰ ভ্যালু 4 পাইছো কেনেকৈ পাইছো তোমালোকে নিজেও জানা y ৰ ভ্যালু 0 বহাই চালেই হ'ল কৰি সাইডত অংকটো তোমালোকে y ৰ ভ্যালু 3 বহালত x ৰ ভ্যালু পালো 2 গতিকে এই চাৰিটা বিন্দু হলাল মই a বিন্দুটোক ধৰি ললো নিজে নামটো a বিন্দু b বিন্দু c বিন্দু d বিন্দু হলনে এইগিটা এতিয়া মই গ্ৰাফত প্লট কৰিম আহাচোন গ্ৰাফডাল চাও প্ৰথমতে গ্ৰাফৰ হিচাপটো কৈ লৈছো x অক্ষত প্ৰতি 20টা সৰু বৰ্গক্ষেত্ৰ = 1 একক আৰু y অক্ষত প্ৰতি 20টা সৰু বৰ্গক্ষেত্ৰত 1 একক লৈছো x তো 20 ঘৰত 1 এককে লৈছো y অক্ষতো 20 ঘৰত 1 এককে লৈছো এতিয়া এইটোই হৈছে আমাৰ গ্ৰাফটো এতিয়া প্ৰথম বিন্দুটো কি আছিল তোমালোকে লিখি লৈছা নিশ্চয় ভিডিওটো চাই যাওতে প্ৰথম বিন্দুটো আছিল 3,4 ফাৰ্স্ট ইকুৱেশ্যনৰ প্ৰথম বিন্দু 3,4 3,4 এটো হৈছে a বিন্দু সেকেন্ড ইকুৱেশ্যন পইণ্টটো আছিল 4,5 x ত 4 y ত 5 এটো হৈছে 4,5 b বিন্দু নাম দি ললো মই নিজৰ ইচ্ছা মতে সেকেন্ড ইকুৱেশ্যনৰ এটা ফাৰ্স্ট পইণ্টটো আছিল 4,0 সো 4, y ত 0 গতিকে x অক্ষতে বিন্দুটো হ'ব c বিন্দু নাম দিলো নেক্সট পইণ্টটো হ'ব 2,3 সো d বিন্দু নাম দিলো এতিয়া a b জয়েন কৰিলত এডাল ইকুৱেশ্যন এডাল লেখ পালো আৰু c d জয়েন কৰিলত এইডাল লেখ পালো মই ইকুৱেশ্যনটো লিখি দিও এই লেখডাল কি ইকুৱেশ্যনৰ x - y + 1 = 0 আৰু এইডাল লেখ কি ইকুৱেশ্যনৰ 3x + 2y - 12 = 0 ইকুৱেশ্যনৰ হল এতিয়া আমাক কি কৈছিলে যে প্ৰশ্নটো চাই লবা এই ৰেখা দুটাই x অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক তাৰমানে এই লেখ দুডালে x অক্ষৰ লগত এটা ত্ৰিভুজ কৰিছে ওলাই আছে সো এটা ত্ৰিভুজ x অক্ষ হৈছে এডাল আৰু এই লেখ দুডালে x অক্ষৰ লগত d এটো ই বিন্দু মই নিজে দি লৈছো এফালদি যেহেতু লেখডাল গৈছে d e c নহব না ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটা সো d e c ত্ৰিভুজ গঠন কৰিছে আমাক কৈছে ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক সো d পইণ্টটো শীৰ্ষবিন্দু হলে তাৰ স্থানাংক কিমান 2,3 নেক্সট শীৰ্ষবিন্দু e যাৰ স্থানাংক কি হ'ব -1,0 যেটো x অক্ষৰ আছে y ভ্যালু 0 c বিন্দুটো শীৰ্ষবিন্দু হ'ব যাৰ স্থানাংক 4,0 এইটোৱে হৈছে আমাৰ গ্ৰাফ এই কোৱেশ্চনটোৰ কাৰণে এয়া লিখাখিনি চাই লওকচোন আহা তোমালোকে নিশ্চয় বুজিছা মই কেমেৰাটো ষ্টিল কৰি দিছো সহজ ভাষাত লিখা আছে লিখাখিনি তোমালোকে ভিডিওটো পজ কৰি এই কথাখিনি লিখি ল'ব পাৰিবা কেইবাবাৰো লিখালো এনেকুৱা গ্ৰাফৰ বিষয়ে তোমালোকে নিশ্চয় বুজি পাবা লাষ্টত লিখি দিছো সো ত্ৰিভুজ DEC ৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক d বিন্দুৰ স্থানাংক 2,3 e বিন্দুৰ স্থানাংক -1,0 c বিন্দুৰ স্থানাংক 4,0 হৈ গ'ল এই কোৱেশ্চনটোতে আমাৰ এজোৰ ৰৈখিক সমীকৰণৰ লৈখিক সমাধান পদ্ধতি শেষ হৈছে
এইবাৰ আহিম আমি এযোৰ ৰৈখিক সমীকৰণ সমাধান কৰা বীজীয় পদ্ধতিলৈ। বীজীয় মানে আমি এলজেব্ৰিক মেথডছ অফ সলভিং এ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন, এলজেব্ৰিক মেথড বীজীয় পদ্ধতি ব্যৱহাৰ কৰিম। বীজীয় পদ্ধতি মানে এক্স আৰু ৱাই সমীকৰণটোত আমি গ্ৰাফ ইউজ নকৰাকৈ এক্সৰ ভেলু আৰু ৱাই ভেলু উলিয়াবলৈ চেষ্টা কৰিম। তাৰ কাৰণে তিনিটা মেথড আছে। মেথড তিনিটাৰ নাম, প্ৰথম নামটো হৈছে তোমাৰ প্ৰথম মেথডটো হৈছে প্ৰতিস্থাপন পদ্ধতি, 2 নম্বৰ মেথডটো হৈছে অপনয়ন পদ্ধতি আৰু 3 নম্বৰ মেথডটো হৈছে বজ্ৰগুণন পদ্ধতি। এয়া মই লিখি থৈছোঁ চোৱা। প্ৰথমতে তোমালোকে এনেকৈ লিখি ল'বা, এযোৰ ৰৈখিক সমীকৰণ সমাধান কৰা বীজীয় পদ্ধতি। ফাৰ্ষ্ট হৈছে প্ৰতিস্থাপন, ছেকেণ্ড হৈছে অপনয়ন, থাৰ্ড হৈছে বজ্ৰগুণন। এতিয়া আমি ফাৰ্ষ্টত ডিছকাছ কৰিম প্ৰতিস্থাপন পদ্ধতি। প্ৰতিস্থাপন মানে কি? প্ৰতিষ্ঠা কৰা ন। কেনেকৈ কৰিম? মই এটা ইকুৱেশ্যন ছল্ভ কৰি তোমালোকক প্ৰচেছটো শিকাই দিছোঁ। প্ৰশ্নতেই লৈ লৈছোঁ, উদাহৰণ 7 কিতাপতেই আছে, তলৰ সমীকৰণযোৰ প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা। তোমাক প্ৰশ্নত দুটা ইকুৱেশ্যন দিয়া থাকিব। এই ইকুৱেশ্যন দুটাক যদি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিবলৈ হয়, প্ৰথম কাম কি হ'ব? কিতাপত ঢেৰ ইকুৱেশ্যন দি থোৱা আছে, ইমানখিনি ইকুৱেশ্যন নাম্বাৰ নিদিলেও হ'ব, দিলেও একো নাই, নিদিলেও একো নাই। মই কি কৰিছোঁ, অকণমান সহজ কৰিছোঁ। হয় এইটো ইকুৱেশ্যন, নতুবা এইটো ইকুৱেশ্যন, কোনোবা এটা লৈ মই সেই ইকুৱেশ্যনটোৰ পৰা এক্স বা ৱাইটো উলিয়াই ল'ম। মই এতিয়া মোৰ মন গ'ল, মই এই ইকুৱেশ্যনটো লৈছোঁ, x + 2y = 3। সেই সমীকৰণটোৰ পৰা মই এক্সৰ ভেলুটো উলিয়াই লৈছোঁ। কি পাম? 3 - 2y। হ'লে যিকোনো এটা ইকুৱেশ্যন লৈ সেই ইকুৱেশ্যনটোৰ পৰা এক্স বা ৱাই কিবা এটা উলিয়াই ল'ব লাগিব। আৰু মই তাতে নাম দি ল'লোঁ সমীকৰণটোৰ নাম, ইকুৱেশ্যন নম্বৰ 1, x = 3 - 2y। এইটো হৈছে সমীকৰণ 1 হৈ গ'ল। এতিয়া লগতে এইটোৰ পৰা মই ইকুৱেশ্যন 1 বনালোঁ। তাৰ লগত থকা যিটো প্ৰশ্নত থকা যিটো সমীকৰণ, সেইটো লৈ পেলাই সেই সমীকৰণটোত মই সমীকৰণ 1ত যিটো এক্সৰ মান পাইছোঁ 3 - 2y, সেই ভেলুটো এই সমীকৰণটোত য'ত য'ত এক্স আছে তাত বহাই দিম। এক্স মাত্ৰ এঠাইতে আছে, চ' 7x - 15y = 2 লিখি ল'লোঁ। তাতে এক্সৰ ঠাইত কি লিখিম? 3 - 2y, 7 × 3 - 2y, যিহেতু 7টো এক্সৰ লগত পূৰণ হৈ আছিলে, বাকীখিনি ছেম টু ছেম আছে। এই লাইনটো ক'ৰ পৰা পালোঁ? সমীকৰণ 1ৰ পৰা পালোঁ, কাৰণ এক্সৰ ঠাইত সমীকৰণ 1তহে লিখা আছে 3 - 2y, সেইটোকে আনি ইয়াত বহালোঁ, সেইবাবে ছাইডত লিখি দিছোঁ। এতিয়া এইটো বিতৰণ বিধি পদ্ধতি ইউজ কৰিছোঁ। 21, 14y, 15y, 2 এইখিনি ছল্ভ জানা। -14, -15, -29y। তাৰপিছত ইয়াৰ পৰা এতিয়া এইটো এটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ হ'ল। এটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ আমি সমাধান কৰিব জানো। ইয়াৰ পৰা ৱাইটো উলিয়াবৰ কাৰণে 21 - 29 এইবোৰ চব সেইফালে নিব লাগিব। আগধৰি কাক নিম? 21ক। চ' এইটো হ'ল -29y থাকি গ'ল, 2 - 21 মানে -19। তাৰপিছত ইয়াৰ পৰা মাইনাছ এইকেইটা ইয়াত আমি কেঞ্চেল কৰি দিব পাৰোঁ। চ' y = 19/29। y ভেলু 19/29 ওলাল নহয়। এতিয়া কি কৰিম? এই যে y ভেলু 19/29টো, এই ভেলুটো নি পেলাই মই সমীকৰণ 1ত বহাই দিম। তেতিয়া মোৰ কি লাভ হ'ব? y ভেলু যেতিয়া মই 19/29 বহাই দিম, তেতিয়া মোৰ কাৰ ভেলু ওলাই যাব? এক্সৰ ভেলু ওলাই যাব। সেইটোকে কোৱা হয় সমাধান কৰা। হয়নে বাৰু? এতিয়া চোৱা, লাইনটো এনেকৈ লিখি লৈছোঁ। y মান সমীকৰণ 1ত বহুৱাই পাওঁ। 1ত বহুৱাই দিলত x - 3 - 2y আছিল নহয়, y ঠাইত কি বহাই দিলোঁ? 19/29 বহাই দিলোঁ। এতিয়া তাৰপিছত 19 × 38, তাৰপিছত কি কৰিলোঁ? 29টো এলচিএম ল'লোঁ। এলচিএম ল'লত 3 লগত 29 ইনটু কৰিলত 87 পালোঁ, -38, 49/29। যিহেতু এইটো এটা সমীকৰণৰ জোৰ, য'ত এক্স আৰু ৱাই ভেলু উলিয়াব লাগে। আৰু সমীকৰণে কি গঠন কৰিব পাৰি? আমি সমীকৰণৰ দ্বাৰা আমি লেখ আঁকিব পাৰোঁ নাই? গতিকে সেই লেখডালত থকা এইটো এটা সমাধান, এইটো এটা বিন্দু বুলি ল'ব পাৰোঁ। গতিকে নিৰ্ণয়ৰ সমাধানটো মই এনেকৈ লিখিছোঁ, আৰু এইটো স্থানাংক আৰ্হিত লিখিছোঁ। এক্সৰ ভেলুটো ফাৰ্ষ্টত লিখে, ৱাই ভেলুটো ছেকেণ্ডত লিখে। গতিকে আমাৰ যিটো সমীকৰণ আছে, সেই সমীকৰণটোৰ এটা সমাধান হৈছে 49/29, 19/29। এই ধৰণে আমি প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ। হ'লনে? এতিয়া আমি অনুশীলনী 3.3লৈ যাওঁ। অনুশীলনী 3.3ত আমাক কৈছে যে প্ৰতিস্থাপন পদ্ধতিৰে, এইটো হৈছে অনুশীলনী 3.3, প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণ জোৰবোৰ সমাধান কৰা। ফাৰ্ষ্ট ইকুৱেশ্যনটো যথেষ্ট সহজ হ'ব, সেইকাৰণে মই অকণমান জটিলটোকে তোমালোকক কৰি দেখুৱাইছোঁ। এই ইকুৱেশ্যনটো এতিয়া চোৱা, প্ৰতিস্থাপন পদ্ধতিৰ নিয়ম মতে মই কি কৰিলোঁ? যিকোনো এটা ইকুৱেশ্যন লৈ, সহজ ইকুৱেশ্যন এইটোতো, সেইকাৰণে মই এইটো লৈ পেলাই ইয়াৰ পৰা এছৰ ভেলুটো উলিয়াই ল'লোঁ। 3 + t ইকুৱেশ্যন নম্বৰ 1 দি ল'লোঁ।
তাৰপিছত এতিয়া এই ইকুৱেশ্যনটোত মই এছৰ ভেলুটো বহাই দিমগৈ যিহেতু এই ইকুৱেশ্যনটো এটা ভগ্নাংশত আছে গতিকে ভগ্নাংশবোৰ মই নাইকিয়া কৰি লৈ এনেকুৱা ধৰণৰ ইকুৱেশ্যন এটা বনাই ল'ম তাত মই এছৰ ভেলু বহাম পোনচাতেই যে এছৰ ভেলু বহাব লাগিব তাৰ কোনো কথা নাই মই এতিয়া কি কৰিছোঁ প্ৰথমতে এই ভগ্নাংশটো নাইকিয়া কৰিবৰ বাবে এলচিএম লৈছোঁ 3 আৰু 2 এলচিএম 6 চ' টুৱাইচ এছ প্লাছ থ্ৰাইচ টি হ'লনে এইবোৰ জানা কেনেকৈ পাইছোঁ তোমালোক ক্লাছ 10ৰ ল'ৰা ছোৱালী যিহেতু 6টো এফালে গ'লে পূৰণ হ'ল 36 হ'ল এতিয়া যিহেতু এনেকুৱা ধৰণৰে এটা ইকুৱেশ্যন এইটো হৈ পৰিলে এতিয়া মই কি কৰিব পাৰোঁ এছৰ ভেলুটো 3 প্লাছ টি বুলি ইয়াত বহাই দিব পাৰোঁ চ' এছৰ ঠাইত 3 প্লাছ টি বহালোঁ বাকীখিনি একে থাকিলে এই লাইনটো ক'ৰ পৰা চাই পেলাই পাইছোঁ আমি সমীকৰণ 1ৰ পৰা পাইছোঁ তাৰপিছত এজ ইউজুৱেল যিটো সমাধানৰ পদ্ধতি পূৰণ কৰিলোঁ 2 প্লাছ 3 টি থ্ৰাইচ টি ইকুৱেল টু 5 টি হ'ল 6টো সিফালে গুচি গ'ল একে কোবতে দুটা কাম কৰিছোঁ তাৰ পৰা আমি গৈ টি ভেলু পালোঁগৈ 6 এতিয়া সেই টি মানটো সমীকৰণ 1ত বহাই দিম সমীকৰণ আছে 1 আছে কি আছিলে তোমালোকে বহিখন লিখিছা যেতিয়া চাই লোৱা এছ ইকুৱেল টু 3 প্লাছ টি আছিলে টি ঠাইত কি বহাই দিলোঁ 6 বহাই দিলোঁ 9 পালোঁ নিৰ্ণয় সমাধান যিহেতু সমাধান বুলিলে আমি এক্স কমা ৱাই হিচাপত লিখোঁ যেতিয়া ইয়াত এক্স আৰু ৱাই নাই আমি এক্সৰ ঠাইত মানে এছ বুলি ভাবিছোঁ আৰু ৱাইৰ ঠাইত টি বুলি ভাবিছোঁ সেইকাৰণে মই নিৰ্ণয় সমাধানটো কি ৰূপে লিখিছোঁ এছ কমা টি ৰূপত লিখিছোঁ আৰু সেইটোকে আমি 9,6 বুলি লিখিব পাৰোঁ কাৰণ এছৰ ভেলু 9 টি ভেলু 6 বুজি পাইছা এতিয়া আহিলোঁ কুৱেশ্যন নম্বৰ 3টোলৈ তোমালোকে ভাবিছা চাগে একেধৰণৰ ইকুৱেশ্যন একেধৰণে কৰি গ'লেই হ'ল কিন্তু এই অংকটোত এটা স্পেচিয়েলিটি আছে স্পেচিয়েলিটিটো কি জানানে চাওঁচোন আহা গতিকে সমাধানৰ নিয়ম অনুসৰি প্ৰতিস্থাপনৰ নিয়ম মতে ফাৰ্ষ্ট ইকুৱেশ্যনটো ল'লোঁ তাৰ পৰা মই এবাৰ মোৰ মন গ'ল মই ৱাইটো উলিয়াইছোঁ হয় সদায় যে এক্সেই উলিয়াব লাগিব তাৰ কোনো মানে নাই গতিকে মই এইবাৰ ৱাইটো মোৰ উলিয়াবলৈ মন গৈছে চ' থ্ৰাইচ এক্সটো সেইফালে লৈ গ'লোঁ ৱাইৰ লগত যিহেতু মাইনাছ এটা আছে এই মাইনাছটো কেঞ্চেল কৰিবৰ কাৰণে সিফালেও মাইনাছ এটা আনিব লাগিব গতিকে মই 3 মাইনাছ থ্ৰাইচ এক্সত মাইনাছ এটা কমন লৈ দিলোঁ চ' ব্ৰেকেটৰ ভিতৰত চিম্বলবোৰ সলনি হৈ গ'ল প্লাছ আছিলে মাইনাছ হ'ল মাইনাছ আছিলে প্লাছ হ'ল চ' এতিয়া এইটো মাইনাছে আমি কেঞ্চেল কৰি দিব পাৰোঁ ৱাই ইকুৱেল টু -3 প্লাছ থ্ৰাইচ এক্স হ'ল ইকুৱেশ্যন নম্বৰ 1 তাৰপিছত নিয়মটো কি আছিলে তাৰ পিছৰ ইকুৱেশ্যনটোতে মই সেইটো নি পেলাই বহাবগৈ লাগিব চ' এইটো লিখি ল'লোঁ 9x - থ্ৰাইচ ৱাই ইকুৱেল টু 9 এইখিনিতে আকৌ যিহেতু এই কামটো কৰিবও পৰা নকৰিবও পৰা মই কৰি লৈছোঁ 9 3 আৰু 9 এই গোটেই সহগ কেইটা এই গোটেইকেইটা 3 গুণিতক নহয় জানো গতিকে সমীকৰণটো এইটো ছাইডত এটা 3 কমন আহে চ' 3টো কমন ল'লোঁ থ্ৰাইচ এক্স মাইনাছ ৱাই হ'ল 3টো সিফালে গ'লত নক কিহেৰে হৰ নম্বৰ 3ৰে 3 3 গুণ 9 ডাইৰেক্টলি লিখিছোঁ 3 বুলি এতিয়া কি কৰিম এই সমীকৰণ 1ত থকা ৱাইৰ যিটো ভেলু -3 প্লাছ থ্ৰাইচ এক্সটো সেইটো আনি ৱাইৰ ঠাইত বহাই দিলোঁ ব্ৰেকেট ব্যৱহাৰ কৰিছোঁ যিহেতু আগফালে বিয়োগ চিন আছে এতিয়া ব্ৰেকেট উঠালত মাইনাছে মাইনাছে প্লাছ হ'ল মাইনাছে প্লাছে মাইনাছে প্লাছ হ'ল মাইনাছে প্লাছে মাইনাছ হ'ল এতিয়া মন কৰা এই থ্ৰাইচ এক্সে কেঞ্চেল গুচি গ'ল নহয় আগৰ কি আছিলে যিটো বহাই দিওঁ অপজিটটো ওলাই যায় এক্স বা ৱাই ভেলু ওলাই ইয়াত দেখোন একোৱেই নোলালে অংকটো ভুল হৈছে নেকি অংকটো ভুল হোৱা নাই কেলৈ ভুল হোৱা নাই জানানে এই ইকুৱেশ্যনটো যে আমি কৰিছিলোঁ 5t = 30 তাৰ পৰা টি ভেলু 6 ওলালে ইয়াৰ অৰ্থ কি জানানে 5t + 30 যিটো উক্তি এই উক্তিটো টিৰ 6 নম্বৰ 6 ভেলুটোৰ কাৰণেহে সিদ্ধ তাৰমানে টি ভেলু 6 হ'লেহে তাৰমানে তুমি 5t ভেলুটো 30 পাবা টি ভেলু যদি তুমি 4 বা 3 লিখা 30 পামনে বাৰু নাপাওঁ নহয় গতিকে 5t = 30 উক্তিটোৰ কাৰণে টি ভেলু 6টোহে শুদ্ধ বেলেগ টি ভেলুত আমি 5t = 30 পাব নোৱাৰোঁ তেনেহ'লে ইয়াত চোৱা থ্ৰাইচ এক্স প্লাছ 3 মাইনাছ থ্ৰাইচ এক্স ইকুৱেল টু 3 এই যিটো উক্তি আছিলে এই উক্তিটো তাৰমানে এক্সৰ সকলো মানৰ বাবেই শুদ্ধ হ'ব যেনেকৈ ইয়াত 5t = 30টো কেৱল 6ৰ বাবেহে শুদ্ধ কিন্তু ইয়াত এক্সৰ সকলো মানৰ বাবেই শুদ্ধ হ'ব কাৰণ তুমি ইয়াত এক্সৰ ভেলু 0 বহোৱা এইটোও 0 হ'ব সেইটোও 0 হ'ব আল্টিমেটলি 3 = 3 এক্সৰ ভেলু 1 বহোৱা ইয়াতো 3 ওলাব তাতো 3 ওলাব 3 - 3 0 আল্টিমেটলি 3 = 3 এক্সৰ ভেলু 2 বহোৱা ইয়াতো 2 বহোৱা 3 2 গুণ 6 3 2 গুণ 6 6 - 6 কেঞ্চেল যাব তাৰমানে এই যিটো উক্তি আছে এক্সৰ সকলো মানৰ বাবেই শুদ্ধ হ'ব তাৰমানে এক্সৰ কোনো এটা নিৰ্দিষ্ট মান আছে বুলি ক'ব নোৱাৰা যিটো আমি এই ইয়াৰ ক্ষেত্ৰত ক'ব পাৰোঁ এই ক্ষেত্ৰত টি এটা নিৰ্দিষ্ট মান আছে 6 বেলেগ মান হ'ব নোৱাৰে কিন্তু ইয়াত
এক্সৰ সকলো মানৰ ক্ষেত্ৰতেই তুমি 3 ইকুৱেল টু 3 হে পাবা এক্সৰ মান যিয়ে নোলোৱা গতিকে আমাৰ এই প্ৰদত্ত সমীকৰণযোৰত এক্সৰ কোনো নিৰ্দিষ্ট মান নাই যেতিয়া এক্সৰে কোনো নিৰ্দিষ্ট মান নাই তেতিয়া ৱাইৰো কোনো মই নিৰ্দিষ্ট মান পাব নোৱাৰোঁ কেলে নোৱাৰোঁ কাৰণ চোৱা টিৰ এটা নিৰ্দিষ্ট মান 6 আছে বাবেহে মই এছৰো এটা নিৰ্দিষ্ট মান পাইছোঁ গতিকে একেধৰণে ইয়াত যিহেতু এক্সৰে কোনো নিৰ্দিষ্ট মান নাই গতিকে এক্সৰ ভেলু কি বহাবা ইয়াত 0 বহাবও পাৰিবা 1 বহাবও পাৰিবা 2 বহাবও পাৰিবা -1 বহাবও পাৰিবা গতিকে এক্সৰ কোনো নিৰ্দিষ্ট মান নাই যেতিয়া ৱাইৰো আমি কোনো নিৰ্দিষ্ট মান পাব নোৱাৰোঁ তাৰমানে এক্সৰো অসীম সংখ্যা এক্সৰো ঢেৰ ভেলু আছে ৱাইৰো ঢেৰ ভেলু আছে গতিকে আমি এই সমীকৰণটোৰ ক্ষেত্ৰত অসীম সংখ্যক সমাধান আছে বুলি ক'ব পাৰোঁ লিখা কথাখিনি আমি এনেকৈ লিখিব লাগিব মোৰ পেজটো সিফালে আছিল কাৰণে সিপিঠি বুলি লিখিছোঁ তোমালোকৰ বহীখনত যদি আঁতি যায় ওপৰতে যদি থাকে 3 ইকুৱেল টু 3 লাইনটো তোমালোকে ওপৰৰ উক্তি মতে বুলি লিখিব পাৰিবা বা ওপৰৰ উক্তিটো মোৰে সিটো পেজত আছে কাৰণে সিপিঠিৰ উক্তি বুলি কৈছোঁ উক্তিটো এক্সৰ সকলো মানৰ ক্ষেত্ৰত সত্য গতিকে এক্সৰ কোনো নিৰ্দিষ্ট মান নাই আৰু সেয়ে ৱাইৰো কোনো নিৰ্দিষ্ট মান নাথাকিব গতিকে প্ৰদত্ত সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান আছে গতিকে তোমালোকে কেতিয়াবা ইকুৱেশ্যন যদি এনেকুৱা পোৱা বোলে এক্সটোৱে কেঞ্চেল গুচি গ'ল বা ৱাইটোৱে কেঞ্চেল গুচি গ'ল ভুল হৈছে বুলি ভয় খাব নালাগে এনেকুৱা হ'বও পাৰে তেতিয়া এনেকুৱা হ'লে কি কৰিব লাগিব এই কামটো কৰিব লাগিব বুজি পালা চ' আজিৰ ভিডিঅ' ইমানেই ইয়াৰ পাছৰ ভিডিঅ'ত আমি ইয়াৰ পাছৰ কথাখিনি আলোচনা কৰিম ধন্যবাদ